নমস্কাৰ। এই ভিডিঅ'টিত আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৭ নং পাঠ ৰাতিপুৱা নামৰ পদ্যটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু প্ৰথমবাৰ যদি চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। উত্তৰ দিয়া। ক নং প্ৰশ্ন। পদ্যটোত সোণফেৰীক কি কৰিবলৈ কোৱা হৈছে? উত্তৰ: পদ্যটোত সোণফেৰীক টোপনিৰ পৰা উঠিবলৈ কোৱা হৈছে। খ নং প্ৰশ্ন। ৰীনা, মীনা, বীণা সকলোৱে শুই উঠি কি কৰিছে? উত্তৰ: ৰীনা, মীনা, বীণা সকলোৱে শুই উঠি কিতাপ পঢ়িছে। গ নং প্ৰশ্ন। পুৱাৰ বেলি ওলোৱা দিশটো কি? উত্তৰ: পুৱাৰ বেলি ওলোৱা দিশটো হ'ল পূব। খ নং প্ৰশ্ন। পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায়? উত্তৰ: পুৱাৰ লগে লগে ডালে ডালে চৰাইয়ে গীত গায়। ঙ নং প্ৰশ্ন। ফুলে ফুলে উৰি মৌ-মাখিয়ে কি কৰে? উত্তৰ: ফুলে ফুলে উৰি মৌ-মাখিয়ে মৌপান কৰে। প্ৰথম চ। কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? উত্তৰ: কবিয়ে মন থিৰ কৰি পঢ়িবলৈ কৈছে। ইয়াৰে পিছৰটো প্ৰশ্ন। পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয়? ক. পূব আকাশত ৰঙা বেলি ওলায়। খ. গছে গছে চৰাইয়ে গান গায়। গ. মৌ-মাখিবোৰে ফুলে ফুলে মৌ পান কৰে। ঘ. পুথি মেলি লৈ সকলোৱে নিজৰ নিজৰ কিতাপ পঢ়ে। ঙ. গছে গছে ফুল ফুলে। বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোঁফালৰ শব্দৰ লগত মিলাই লিখা। গিৰিহাই মানে বেগাই শীঘ্ৰে গিৰিশকৰে। ঘপৰাই ততালিকে বেগেতে ঘপ কৰে। এতে পৰ ইমান সময়ে অতপৰে। উলাহত আনন্দত। কিছুপৰ মানে হৈছে অলপ সময়। চেও ধৰি গীতৰ লগত মিলাই নাচৰ অংগী ভংগী ধৰি। ইয়াৰ পিছৰ প্ৰশ্ন। পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা। একবচন: তুমি, বেলি, আকাশ, সোণফেৰী। বহুবচন: চৰাইবিলাক, সকলোৱে, ক'তনো ফুল, মৌ-মাখি বিলাক। ইয়াৰে পিছৰ প্ৰশ্ন। উদাহৰণটো পঢ়া আৰু বুজি লৈ একোটা খণ্ডবাক্য লিখা। ক. প্ৰতিটো ডালতে, ডালে ডালে, চৰাইবোৰে ডালে ডালে গান গাই আছে। খ. প্ৰতিটো দিনতে, দিনে দিনে, দিনে দিনে পৰিস্থিতি সলনি হৈ গৈছে। গ. প্ৰতিটো ঘৰতে, ঘৰে ঘৰে, যদুৱে ঘৰে ঘৰে বাতৰি কাকত বিলায়। ঘ. প্ৰতিটো পাততে, পাতে পাতে, পোকটো পাতে পাতে বগাই ফুৰিছে। ঙ. প্ৰতিটো মাহতে, মাহে মাহে, মাহে মাহে ছাৰে আমাৰ পৰীক্ষা লয়। প্ৰথম চ। প্ৰতিটো বছৰতে, বছৰে বছৰে, বছৰে বছৰে আমাৰ ঠাইখনৰ উন্নতি হৈছে। ইয়াৰে পিছৰ প্ৰশ্ন। ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা। কিতাপ পত্ৰ, কাম বন, হিচাপ নিকাচ, বজাৰ সমাৰ, ঘৰ দুৱাৰ। তলৰ শব্দবোৰ তেনেদৰে লিখো আহা। ম-উ, মৌ। গ-ই, গৈ। মু-খ-ল-ই, মুখলৈ। হ-উ, হৌ। ঢ-উ, ঢৌ। কে-নে-ক-ই, কেনেকৈ। বাক্য ৰচনা কৰা। পুথি। পুথি অধ্যয়ন এটা ভাল অভ্যাস। মন থিৰ। মন থিৰকৈ লাগিলে যিকোনো কামতে সফল হ'ব পাৰি। ৰঙা বেলি। সন্ধিয়াৰ ৰঙা বেলি চাবলৈ মনোৰম।